Hello everyone, welcome back to my another mini vlog. আজি ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে ভগৱান মা পাপা ভণ্টি আইতা আৰু মোৰ শুভাকাংক্ষী সকলোকে জনাইছোঁ বহুত ধন্যবাদ স্পেচিয়েলি ভগৱান মা পাপা ভণ্টি সকলোকে জনাইছোঁ মোৰ ফালৰ পৰা ধন্যবাদ কিয়নো যি নহওক আজি তেওঁলোকৰ মৰম আশীৰ্বাদ ছাপোৰ্টত মই নিজাকে হ'লেও সৰুকে হ'লেও কৰ্মদিশত আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু প্ৰথমটো দৰমহাৰে মই গ'লোঁ শ্বপিং মললৈ মা পাপা ভণ্টি আইতাহঁতৰ কাৰণে সৰুকে হ'লেও কিবা গিফ্ট কিনিবৰ কাৰণে আৰু আচলতে মোৰ কাৰণে এইটো এটা বহুত বেলেগ ধৰণৰ আনন্দৰ মুহূৰ্ত বুলি ক'ব লাগিব ভাল লাগিছে ইমানখিনি কষ্ট মা পাপাৰ কৰিছে নিজেও কৰিছিলোঁ তাৰপিছত ভণ্টিহঁতৰ ছাপোৰ্ট ভণ্টিৰ ছাপোৰ্ট সকলোৰে মৰমত আজি মই ইমানখিনি যি হ'লেও আগবাঢ়িব পাৰিছোঁ আৰু ভৱিষ্যতে আৰু আগবাঢ়িম সেয়া মোৰ বিশ্বাস আছে আৰু তাৰ কাৰণে মাহঁতলৈ সৰু সুৰা গিফ্ট কিনিলোঁ আৰু আইতা আছিলে যিহেতু মোৰ ৰুমত তেওঁকো লৈ গ'লোঁ লগত বজাৰ কৰিবৰ কাৰণে তাৰপিছতে আমি চাহ একাপ খাই লৈ অকণমান বজাৰ কৰিবলৈ বুলি ল'লোঁ পাচলি বজাৰ আৰু যিখিনি গিফ্ট আছিলে সেইখিনি মই কিনি ল'লোঁ তাৰপিছত পাচলি বজাৰত গ'লোঁ বজাৰ কৰিলোঁ আইতা যিহেতু কালিলৈ যাবগৈ গতিকে তেওঁৰ কাৰণেও তেওঁ ভাল পোৱা চিকেন বা এনেকুৱা যি ভাল পায় আৰু সেইখিনি লৈ মেলি ল'লোঁ আৰু ইফালে চিকেন ল'লোঁ আৰু যিহেতু আইতা যাবগৈ আৰু তেওঁৰ মাংস তেওঁৱে বনাইছে আজি ধুনীয়াকৈ তেওঁ মাংস বনাই আছে পুনৰবাৰ আকৌ ভগৱান মা পাপা ভণ্টি আইতা সকলোকে বহুত ধন্যবাদ আৰু মই যে কৈছিলোঁ গিফ্ট ল'লোঁ এয়া মাৰ কাৰণে মেখেলা চাদৰ পাপালৈ চাৰ্ট ভণ্টিলৈ এযোৰ শ্বুট আইতালৈ চাদৰ এনেকৈ ল'লোঁ আজিলৈ আহিলোঁ বা